নমস্কাৰ, আকৌ এটা নতুন ব্লগৰে সৈতে আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আমাৰ কলিজাৰ বাৰ্থডে এবাৰ কেনেকৈ পতা হ'ল, স্কুলত কেনেকৈ চেলিব্ৰেট কৰিলে আৰু ক'ত গ'লোঁ আৰু ৰাতি পটকৈ কোন আহিলে আপোনালোকক সকলোখিনি দেখাই যাম। আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই যাব দেই। এইবাৰ আচলতে কলিজাৰ বাৰ্থডে ঘৰত নাপাতোঁ বুলি ক'লে। এইবাৰ বোলে সি এঠাইলৈ যাম ক'লে, ক'ত যাম বুলি ক'লে জানেনে? এইবাৰ মন্দিৰলৈ যাম বুলি ক'লে। সি মানে টিলিঙা মন্দিৰ বিৰাট ভাল পায় আৰু শিৱধাম বুলিও ইয়াত মন্দিৰ এভাগ আছে। তালৈও যাম বুলি কৈছিলে, কিন্তু যোৱা নহ'লে আচলতে। এতিয়া জয়ন্ত এতিয়া বাৰ্থডে নাপাতোঁ বুলি ক'লে। ৰাতিয়ে কেক এটা আনি আমি অকণমান 12টা বজাতে তাক অকণমান মনটো ভাল লাগিব বুলি অকণমান সজাই মেলি দিলোঁ। সি কাৰণ সজাই মেলি দিলে বা মানে এনেকৈ মানে খোৱা বস্তুখিনিও সজোৱা মেলা কৰি ফটো চটো মাৰি দিলে সি মানে ভাল পায়, বহুত ভাল পায়। সেইকাৰণে অকণমান সজাই তাক ফটো চটো মৰাই দিলোঁ আৰু অকণমান কেক চেক কাটি অকণ ফূৰ্তি কৰিলোঁ। তাৰো মনটো ভাল লাগিলে আৰু অকণমান ধুনীয়াকৈ ফটো চটো মাৰি আমি মানে সোনকালে শুবলৈও চেষ্টা কৰিলোঁ, কাৰণ অকণমান সোনকালে উঠিব লাগিব আৰু তাৰ মনটো ভাল লাগিবলৈ অকণমান কেকটো কটাই দিলোঁ যে, সেইকাৰণে তাৰমানে বিৰাটেই ফূৰ্তি মানে। তাৰপিছত আমি ধুনীয়াকৈ শুই গ'লোঁ। পাছদিনাখনি ৰাতিপুৱা উঠি আমি টিলিঙা মন্দিৰলৈ গ'লোঁ আৰু তাত গৈ কলিজাও বিৰাট ভাল পায়। টিলিঙাখিনি দেখে আৰু কপৌ চৰাই দেখে, পাৰ চৰাই দেখে, সেইখিনিৰ লগত অকণমান খেলিবলৈ পায় যে তাৰমানে বিৰাট ফূৰ্তি পায় আৰু মোৰো মনটো ভাল লাগে। সি যে আকৌ কৈছে ন যে মন্দিৰ যাম বুলি, বাৰ্থডে নাপাতোঁ। আৰু আমাৰো পিছে বিশেষ এটা দিন, আমাৰো বিবাহ বাৰ্ষিকী আছিলে, সেইটো কাৰণে আমিও ধুনীয়াকৈ সেৱা জনালোঁ তাত। সেৱা কৰি ধুনীয়াকৈ আৰু লৰালৰিকৈ ফটো এখন মাৰি আমি ঘৰলৈ আহিলোঁ, কাৰণ কলিজা স্কুল আছে আৰু স্কুলেও যাব লাগিব যে। লৰালৰিকৈ আহি কলিজাক স্কুললৈ উলিয়াই পঠালোঁ, ভিডিঅ' কৰা নহ'লে। তাৰপিছত এয়া স্কুলৰ আয়োজন চাওকচোন কি কৰিছে। May God bless you. May God bless you. Happy birthday, dear Sunonin. Happy birthday to you. Clap, clap, yay! Oh. কলিজাৰ মনটো বিৰাট ফূৰ্তি, ইমান ধুনীয়াকৈ স্কুলত মানে পাতিছে যে, সেইকাৰণে বিৰাট ভাল লাগিলে। কলিজাই যে ইমান ফূৰ্তি পাইছে, সঁচাকৈ আমাৰ সকলোৰে মনটো বহুত ভাল লাগিলে। আমাৰ আৰু পৰিয়ালৰ সকলোৰ ফালৰ পৰা মানে শৈশৱৰ সকলো কৰ্মকৰ্তালৈ মানে বহুত ধন্যবাদ জনাইছোঁ। কলিজাৰ বিশেষ দিনটো বিশেষ কৰি তোলাৰ বাবে সঁচাকৈ বহুত ধন্যবাদ জনাইছোঁ। আকৌ কৈছোঁ, সঁচাকৈ বহুত ভাল লাগিলে আৰু কলিজাও বহুত ফূৰ্তি পাইছে। সি মানে ঘৰলৈ আহিও কৈ আছে, আজি স্কুলত মামা বহুত বেছি ভাল লাগিলে। তাতে মানে সি শিৱধাম যাম বুলি ভাবিছিলে মন্দিৰ, শিৱধামলৈ যাবলৈ নোপোৱাৰ কাৰণে অকণমান মনটো মানে তাৰ বেয়া লাগি আছিলে। দেউতাকৰো অফিচত বিশেষ কাম ওলালে, সেইটো কাৰণে নিব নোৱাৰিলে। বেলেগ এদিনাখনি লৈ যাম বুলি ক'লে, মান্তিও হ'ল, কিন্তু অকণমান মনটো বেয়া লাগিলে। সি ভাবিছিলে ৰাতিপুৱা টিলিঙা মন্দিৰ যাম, তাৰপিছত স্কুলৰ পৰা আহি শিৱধাম যাম। শিৱধামত মানে তাত মানে পুখুৰী এটা আছে যে, কাছ মাছ এনেকৈ কিবা কিবি আছে, সেইখিনি দেখিবলৈ পাব বুলি সি মানে আশা কৰিছিলে। যি কি নহওক, স্কুলতে তাৰ বহুত মনটো ভাল লাগিলে যে, সকলোখিনি পাহৰি থাকিলে, সেইটো কাৰণে বৰ মনটো বহুত ভাল লাগিলে। আৰু এয়া পিছে বিশেষ আয়োজন আকৌ পটকৈ কৰা হ'ল ৰাতি, মানে ভণ্টি জোঁৱাই আৰু অকণমানজনী আহিলে। মা আৰু দেউতা আহিম বুলি ভাবিছিলে বোলে, মা গাটো অকণমান বেয়া লাগিলে বুলি ক'লত মানে মা নাহিলে। কিন্তু কলিজা বিৰাট ভাল পাইছে, মাহীয়েক মহাক বুলি ক'লে কলিজা ক'ব নোৱাৰা হৈ যায়। আৰু আমাৰো মঙলবাৰ বুলি আমি মাছ মাংস খাব নোৱাৰোঁ, কিন্তু মই বনাই থ'লোঁ। ভণ্টিয়ে আহি টেষ্ট কৰি নিজে চাই চাওঁ নিমখ চিমখ হৈছেনে, মইতো টেষ্ট নকৰাকৈ যেনে তেনে অকণমান বনাই থ'লোঁ আৰু এয়া আজি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে সেইটোও জনাব। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। তেতিয়াহ'লে আজিলৈ বাই বাই।